নমস্কাৰ জনাইছোঁ সকলোকে। আজি ৰাতিপুৱা মোৰ 1.5 বছৰীয়া ছোৱালীজনীলৈ কি আহাৰ তৈয়াৰ কৰিছোঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। তাৰ বাবে লৈছোঁ মচুৰ মগু দালি, চাউল, ডালিয়া, এইফালে এয়া পালেং শাক, বুট, আলু, জিকা, লেচেৰা মাহ আৰু নহৰু এফুট মিহি মিহিকৈ কুটি লৈছোঁ। এই চাউলখিনি ঘৰুৱা হয়। আমাৰ ঘৰত খেতি নকৰিলেও আমি বেলেগৰ পৰা হ'লেও কিনি আনি থওঁ তাইৰ কাৰণে ঘৰুৱা চাউল। এইফালে এয়া পালেং শাকো ঘৰতে কৰা, তাৰপাছত লেচেৰা মাহ এইবিলাকো আমাৰ ঘৰতে কৰা খেতি। এয়া চাউল আৰু দালিখিনি ধুই ল'লোঁ ধুনীয়াকৈ। তাৰপাছতে এটা কুকাৰ লৈ তাতে এইখিনি দি দিছোঁ। জোখমতে তাত পানী দি দিম। আৰু গোটেই শাক পাচলিখিনিও দি দিম। বুট খাই আমাৰ কণমানিজনীয়ে বৰ ভাল পায়, সেইকাৰণে মই বুট দি দিছোঁ। আৰু বুটত এনেও যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে আৰু বুট খোৱা ভালো, সেইকাৰণে মই এনেকুৱা ধৰণৰ আহাৰ বনালে বুট দিওঁৱেই। আৰু বেলেগ বেলেগ ধৰণৰ শাক পাচলিও আপোনালোকে দি দিব পাৰে। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। সৰু ল'ৰা ছোৱালীৰ খাদ্য যিহেতুকে বেছিকৈ নিমখ দি নিদিওঁ, সিহঁতক এনেও সৰুৰে পৰা অকণমান কমকৈ নিমখ খোৱাটো চেষ্টা কৰিব লাগে। এইখিনি 4-5টামান হুইচেল দি দিলোঁ। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে। এইখিনিত এতিয়া মই অলপমান ঘিউ মিহলাই দিম, তেতিয়া খাবলৈ ধুনীয়া লাগিব। ঘিউ খোৱাটো সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল, কিন্তু বেছি দি দিব নালাগে, অকণ অকণ খুৱাব লাগে। এনেদৰে ধুনীয়াকৈ সিজাই লৈ সৰু সৰু কণমানি ল'ৰা ছোৱালীক খুৱাবচোন, সিহঁতৰ স্বাস্থ্যৰ কাৰণেও ভাল। এয়া চাওক অকণমান ঘিউ লৈ লৈছোঁ, এইখিনি মই তাত ধুনীয়াকৈ মিলাই দিম। লগতে এটা লোকেল কুকুৰাৰ কণীও মই আধা সিজা কৰি দি দিছোঁ। এয়া চাওক তাইক মই ধুনীয়াকৈ খাবলৈ দিছোঁ। আজি এসপ্তাহমান হৈছে তাই নিজে ভাত খাবলৈ চেষ্টা কৰিবলৈ লৈছে, আৰু ধুনীয়াকৈ তাই খাবলৈও পাৰিছে। পৰিবই অকণমান পৰে বাৰু, তথাপি তাই নিজে খাবলৈ চেষ্টা কৰে। ময়ো খাবলৈ দিওঁ, ধুনীয়াকৈ খাই তাই বায়েকৰ লগত ধেমালি কৰি কৰি ধুনীয়াকৈ খাই আছে এটা এটাকৈ। কণী খাইছে, বায়েককো মাজে মাজে চামুচেৰে খুৱাই দিছে। এনেকৈ আপোনালোকেও আপোনালোকৰ কণমানিকেইটাক বনাই খুৱাবচোন, সিহঁতৰ স্বাস্থ্যৰ কাৰণে এই খাদ্যখিনি যথেষ্ট উপকাৰী হয়। ধন্যবাদ।